আটাইতকৈ গুৰুত্বপূৰ্ণ ইস্যু হৈছে মাটি। মানুহবোৰে মাটি পোৱা নাই, কিন্তু মামীয়ে মাটি পাই আছে, মামায়ে মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানী মাটিয়ে পাই আছে, মানুহে মাটি পোৱা নাই। মাটিটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ইস্যু। আজি ৰাইজৰ লগত কথা পাতোঁতে এইখিনিয়ে কথা আলোচনা কৰিলোঁ যে বৰ্তমান বিজেপি চৰকাৰ কিমান আজি তেওঁলোকৰ স্বাৰ্থ আজি বাৰম্বাৰ আমি উদাহৰণ পাই আছোঁ। তেওঁলোকে অৰুণোদয় নামত মহিলাখিনি 1000 টকা 1200 টকা দিয়ে আৰু মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিয়াল চৰকাৰী আঁচনি নামত ক'ৰবাত 10 লাখ টকা, ক'ৰবাত 20 লাখ টকা, ক'ৰবাত 30 লাখ টকা লৈছে। আজি মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিয়ালে আজি হিতাধিকাৰী, কিন্তু তেওঁলোকে 1000 টকা হিতাধিকাৰী নহয়, তেওঁলোকে হ'ল 10 লাখ 20 লাখ 30 লাখ আঁচনি হিতাধিকাৰী। যি আঁচনি সাধাৰণ ৰাইজৰ বাবে হ'ব লাগে তাত এতিয়া মন্ত্ৰী বিধায়ক সোমাই গৈছে। আজি তেওঁলোকে সাধাৰণ নিবনুৱা যুৱকৰ চিন্তা কৰা নাই, সাধাৰণ মহিলা গোটৰ চিন্তা কৰা নাই, নিজে আৰু কিমান ধনী হ'ব পাৰে সেই লৈয়ে তেওঁলোকৰ চিন্তা, আৰু সেইকাৰণে অহা নিৰ্বাচনত বিজেপি দলৰ পতন হ'ব। আপুনি তামোলপুৰৰ পৰা আৰম্ভ কৰি আজি কোকৰাঝাৰত আহিছে, যি দ্বিতীয় এখন যুঁজ হ'ব, এই যুঁজৰ কাৰণে কেনেধৰণৰ সাজু প্ৰস্তুতি? সদায় ৰাইজৰ মাজত সোমালেহে, বাস্তৱ মানুহৰ লগত সম্পৰ্কৰ সৃষ্টি কৰিলেহে, তেওঁলোকৰ সমস্যা বুজিবলৈহে, তেতিয়াহে গৈ ৰাইজ আমাৰ কাষ চাপিব। তো সেইকাৰণে আমি যিমান পাৰোঁ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। আজি বাছবাৰী যোৱা আমাৰ উদ্দেশ্য আছে, তাতো আমি যামগৈ। তো আমাৰ চেষ্টা, আমাৰ আশা যে আমাৰ লোকৰ কষ্ট চাই ৰাইজে আমাক আগতকৈ বেছি মৰম কৰিব। আমি যে বিশেষ গুৰুত্ব দিছোঁ সেইটোৱে আমাৰ ষ্ট্ৰেটেজি। আটাইতকৈ গুৰুত্বপূৰ্ণ ইস্যু হৈছে মাটি। মানুহবোৰে মাটি পোৱা নাই, কিন্তু মামীয়ে মাটি পাই আছে, মামায়ে মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানী মাটিয়ে পাই আছে, মানুহে মাটি পোৱা নাই। মাটিটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ইস্যু। এবাৰ যুঁজ এখন হ'ব।